ইয়াৰ ঘৰৰ গেটখন খুলিছোঁ মই। বন্ধুসকল, এইটোৱে আমাৰ ঘৰ। ব'লক আমি ভিতৰত সোমাওঁ। এখন আমাৰ বাৰাণ্ডা। এই বাৰাণ্ডাতনো আমি কি ফুল ৰাখিছোঁ চাওকচোন। এই মনি প্লেণ্ট আছে, লাকি বেম্বো আছে। এইখিনি আপোনালোকৰ ঘৰত থকা ফুলেই, তথাপিও মই দেখাইছোঁ। দুই এজোপা এনেকৈ হেঙিং কৰিও ৰাখিছোঁ। আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, গতিকে আপোনালোকে যাতে আমনি নাপায় চাই যাব দেই। ব'লক এতিয়া আমি ভিতৰত সোমাওঁ। এতিয়া ভিতৰত সোমাইছোঁ। এইটোৱে আছে আমাৰ ড্ৰয়িং ৰুম। ব'লক ভিতৰলৈ আগবাঢ়োঁ। এটা ৰুম, এইটো গেষ্ট ৰুম হয় মেইনলি। যদি আপোনালোক কেতিয়াবা আহে ইয়াতে থাকিব পাৰিব। ব'লক এতিয়া আগবাঢ়োঁ। এইটোৱে হৈছে আমাৰ ডাইনিং ৰুম। চাওক, সেইটো কিটচেন হয়। কিটচেনৰ ভিতৰলৈ এতিয়া নাযাওঁ, পিছত কেতিয়াবা দেখাম আপোনালোকক। এইফালে এটা বেডৰুম আছে, সেইটো আপোনালোকক এতিয়া নেদেখাওঁ, পিছত দেখাম। ব'লক এতিয়া বাহিৰলৈ যাওঁ। চেৰি হৈছে আমাৰ ঘৰৰ আটাইতকৈ মৰম লগা আন এগৰাকী সদস্য। বন্ধুসকল, ভিডিঅ'টো আজিলৈ এইখিনিতে শেষ কৰিব লাগিব। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।